Hello everyone, welcome back to my videos. আজি লেসনটোৰ মূল বিষয়বস্তু হ'ল বহুপদ বা পলিনমিয়ালছৰ বিষয়ে সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে সহজতে বুজি পোৱাকৈ প্ৰস্তুত কৰা হৈছে। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকে বহুপদৰ বিষয়ে সম্পূৰ্ণ বুজি পাবা। এতিয়া আৰম্ভ কৰোঁ। বহুপদ বা পলিনমিয়ালছ হ'ল বীজগণিতৰ এক গুৰুত্বপূৰ্ণ ধাৰণা। সৰল ভাষাত ক'বলৈ গ'লে এটা বা ততোধিক পদৰ টাৰ্মৰ সমষ্টিয়ে গঠিত বীজগণিতীয় ৰাশিকে বহুপদ বোলা হয়। মাত্ৰা বা ঘাতৰ অনুসৰি বহুপদৰ প্ৰকাৰ: ৰৈখিক বহুপদ, লিনিয়াৰ পলিনমিয়ালছ, চলকৰ সৰ্বোচ্চ ঘাত 1 যেনে 2x + 3, দ্বিঘাত বহুপদ বা কোৱাড্ৰেটিক পলিনমিয়ালছ, চলকৰ সৰ্বোচ্চ ঘাত 2 যেনে x² + 5x + 6, ত্ৰিঘাত বহুপদ কিউবিক পলিনমিয়ালছ, চলকৰ সৰ্বোচ্চ ঘাত 3 যেনে x³ - 2x² + x - 1। মুখ্য নিয়ম: বহুপদ এটা হ'বলৈ চলকৰ সৰ্বোচ্চ ঘাত পাৱাৰ বা এক্সপনেণ্ট সদায় এটা অখণ্ড বা ধনাত্মক সংখ্যা নন নেগেটিভ ইণ্টিজাৰ হ'ব লাগিব। চলকৰ ঘাত ঋণাত্মক, নেগেটিভ বা ভগ্নাংশ বা ফ্ৰেকশ্যন হ'ব নোৱাৰে। বহুপদ নোহোৱা উদাহৰণ: 1/x বা চলকৰ ঘাত ঋণাত্মক হ'লে মানে বহুপদ নহয়। √x বা চলকৰ ঘাত ভগ্নাংশ হ'লে মানে এইটো বহুপদ নহয়। বহুপদৰ উদাহৰণ: 5x² + 6x + 2, x² - 7 4y। ইয়াত মাত্ৰ এটা বহুপদ আছে, তথাপিও ই এটা বহুপদ। প্ৰথমটোত তিনিটা পদ আছে আৰু দ্বিতীয়টোত x³ - 7ত দুটা পদ আছে আৰু এটাত এটা পদ। মনত ৰখাৰ উপযোগী কথা: বহুপদৰ পলিনমিয়ালছ নিয়ম অনুসৰি যদি কোনো বীজগণিতীয় ৰাশি চলকটোৰ ৰুটৰ ভিতৰত থাকে, যেনে √x বা √y, তেন্তে চলকৰ ঘাত ভগ্নাংশ হৈ পৰে। সেয়েহে √x বা কোনো ৰাশি বহুপদ পলিনমিয়ালছ নহয়, অৰ্থাৎ ৰুটৰ মানটো ভগ্নাংশ হয়। উদাহৰণ হিচাপে 30x² + 2x - 5। ইয়াত x হ'ল চলক আৰু ইয়াৰ ঘাতবোৰ 2 আৰু 1 ধনাত্মক অখণ্ড সংখ্যা। মনত ৰাখিবলগীয়া কথাটো হ'ল তলৰ কেইটা বহুপদ নহয়। x ৰ ঘাতটো এইটো ঋণাত্মক আৰু এইটো √x + 2 অৰ্থাৎ x ৰ ঘাতটো ইয়াত ভগ্নাংশ। বহুপদ কি? হোৱাট ইজ পলিনমিয়ালছ? যিবোৰ বীজগণিতীয় প্ৰকাশ এলজেব্ৰিক এক্সপ্ৰেছন, চলকৰ ভেৰিয়েবল ঘাত বা সূচক এক্সপনেণ্ট বা পাৱাৰ কেৱল অখণ্ড বা ধনাত্মক সংখ্যা নন নেগেটিভ ইণ্টিজাৰ হয়, সেইবোৰকে বহুপদ বোলা হয়। বহুপদৰ মুখ্য ভাগসমূহ: পাৰ্টছ অৱ পলিনমিয়ালছ। এটা বহুপদৰ প্ৰকাশৰ মুখ্য তিনিটা বস্তু থাকে: চলক, ভেৰিয়েবল যাৰ মান সলনি হ'ব পাৰে যেনে x, y, z, সহগ, কফিচিয়েণ্ট, চলকৰ লগত গুণ হৈ থকা সংখ্যাবোৰ যেনে 5x² ত 5 হ'ল সহগ, ধ্ৰুৱক কনষ্টেণ্ট যিবোৰৰ মান স্থিৰ। বহুপদৰ মাত্ৰা: ডিগ্ৰী অৱ পলিনমিয়ালছ। বহুপদ এটাত থকা চলকৰ আটাইতকৈ ডাঙৰ ঘাত বা সূচকটোৱে সেই বহুপদটোৰ মাত্ৰা, ডিগ্ৰী বোলা হয়। উদাহৰণ হিচাপে 4x³ + 2x² - x + 7। ইয়াত x ৰ সৰ্বোচ্চ ঘাত 3, গতিকে এই বহুপদটোৰ মাত্ৰা 3, অৰ্থাৎ সৰ্বোচ্চ ঘাতটোৱে মাত্ৰা। বহুপদৰ প্ৰকাৰ: টাইপছ অৱ পলিনমিয়ালছ। বহুপদক মুখ্য পদৰ সংখ্যা আৰু মাত্ৰা ডিগ্ৰীৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছে। পদৰ সংখ্যা অনুসৰি একপদ মনোমিয়েল, মাত্ৰ এটা পদ থাকে যেনে 5x আৰু 7। দ্বিপদ বাইনমিয়েলছ, দুটা পদ থাকে যেনে 2x + 3। ত্ৰিপদ ট্ৰাইনমিয়েলছ, তিনিটা পদ থাকে যেনে x² + 3x + 2।
মাত্ৰা বা ডিগ্ৰী অনুসৰি ৰৈখিক বহুপদ লিনিয়াৰ পলিনমিয়েলছ মাত্ৰা 1 যেনে 2x + 5 দ্বিঘাত বহুপদ কোৱাড্ৰেটিক পলিনমিয়েলছ মাত্ৰা 2 যেনে ax² + bx + c ত্ৰিঘাত বহুপদ কিউবিক পলিনমিয়েলছ মাত্ৰা 3 যেনে ax³ + bx² + cx + d বহুপদৰ শূন্য 0 অফ পলিনমিয়েলছ চলকৰ যিটো মানৰ বাবে গোটেই বহুপদটোৰ মান শূন্য হৈ পৰে সেই মানটোকে বহুপদটো শূন্য বা 0 বোলে। উদাহৰণ হিচাপে ধৰা হ'ল p of x = x - 3 যদি x = 3 বা xৰ মান 3 বহুৱাই দিওঁ তেনেহ'লে এই গোটেই বহুপদটো শূন্য হৈ যাব অৰ্থাৎ p of 3 = 3 - 3 = 0 গতিকে 3 হ'ল p of xৰ বহুপদটোৰ এটা শূন্য। চমু সাৰাংশ চামাৰি ৰৈখিক বহুপদ ax + b মাত্ৰা 1 দ্বিঘাত বহুপদ ax² + bx + c মাত্ৰা 2 ত্ৰিঘাত বহুপদ x³ + bx² + cx + d মাত্ৰা 3 ৰৈখিক বহুপদৰ উদাহৰণ হ'ল 3x + 2 দ্বিঘাত বহুপদৰ উদাহৰণ হ'ল x² - 5x + 6 আৰু ত্ৰিঘাত বহুপদৰ উদাহৰণ হ'ল 2x³ + x² - 4 তোমালোকক পুনৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিবা। থেংক ইউ, ধন্যবাদ।